যাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে সংক্ৰমণৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে আৰু এই সন্দৰ্ভত অধিক খবৰ আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে যোৰহাটৰ ব্যুৰ প্ৰদীপ বৰা প্ৰদীপ এক ডাঙৰ ঘটনা সংঘটিত হৈছে এটা সপ্তাহত 20তকৈ অধিক নৱজাতকৰ মৃত্যু হৈছে আপুনি অধীক্ষকৰ ভাষ্য ল'বলৈ সক্ষম হৈছে নেকি অধীক্ষকে কি কৈছে এই সন্দৰ্ভত নিশ্চিতভাৱে মেডিন ইতিমধ্যে আমি মেডিকেল কলেজৰ অধীক্ষক ডক্টৰ সৌৰভ বৰকটকীৰ ভাষ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ তেওঁ প্ৰকাশ কৰিছে যে যোৱা 1 তাৰিখৰ পৰা 7 তাৰিখলৈ তেওঁলোকে পোৱা তথ্য মতে 15টি শিশুৰ মৃত্যু হৈছিলে আৰু আজিলৈকে হয়তো এই সংখ্যা 20ৰো অধিক হ'ব অতিক্ৰম কৰিছে কিন্তু প্ৰকাশ কৰা মতে যে 41খন বিচনাযুক্ত এই শিশু আৰু মহিলা ভৱনটোত তেওঁলোকৰ কিন্তু প্ৰতিদিনাই 80ৰ পৰা 100লৈকে শিশুৰ জন্ম হয় যাৰ বাবে 41খন বিচনাত 3টা বা 4টাকৈ শিশু একেখন বিচনাত ৰাখিবলগীয়া অৱস্থা হয় তদ্ৰুপ ধৰণে যিসমূহ প্ৰসূতি আহে তেওঁলোকক ওপৰ মহলত ৰখা হয় তেওঁলোকৰ বাবেও যথেষ্ট সংখ্যক বিচনা নাই যিহেতু 41খন বিচনাৰ বিপৰীতে যদি 80টি বা 100টি শিশুৰ জন্ম হয় তেন্তে 80গৰাকী বা 100গৰাকী মহিলা প্ৰসূতিও একেধৰণে থাকিবলগীয়া হয় তেওঁলোকক ফ্ল'ৰত ৰখা হয় তেওঁলোকে নিজাববীয়াকৈ বিচনা যোগাৰ কৰি আনিবলগীয়া হয় তেওঁলোকে তাতে থাকিবলগীয়া হয় ইনফেকশ্যনৰ আশংকা কৰিছে কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে 3-4খন জিলাৰ পৰা যথেষ্ট সংখ্যক প্ৰসূতি মহিলা ইয়ালৈকে আহে আৰু যথেষ্ট সা সুবিধা উপলব্ধ হোৱাৰ বাবে ইয়াতে প্ৰসূতিৰ সংখ্যা বৃদ্ধি পোৱা বুলি ইতিমধ্যে অধীক্ষকে প্ৰকাশ কৰিছে যিহেতু ইয়াত চিকিৎসাৰ কোনো গাফিলতি হোৱা নাই বুলি কৈছে কিন্তু যিসমূহ ৰোগী আহে অত্যন্ত বেছি ৰোগী আহে তাৰ বাবে আজি এনেধৰণে ইয়াত যথেষ্ট সংখ্যক ভিৰ হোৱা পৰিলক্ষিত হৈছে তথাপিতো এই বিষয়টো সমগ্ৰ বিষয়টো উদ্বেগজনক যিহেতু বহু অভিভাৱকে অভিযোগ কৰিছে যে তেওঁলোকক যি যাৱতীয় চিকিৎসা এই ক্ষেত্ৰত যি আগবঢ়াব লাগে বা তেওঁলোকে যি শিশুৰ ক্ষেত্ৰত তেওঁলোকে পৰিচৰ্যা পাব লাগে সেই ক্ষেত্ৰত কিছু গাফিলতি আছে বুলি কয় মই আপোনাৰ ওচৰলৈকে আহিছোঁ অতি উদ্বেগজনক ঘটনা এসপ্তাহত 15টি শিশুৰ তথ্য তেওঁলোকে প্ৰকাশ কৰিছে আৰু আজিলৈকে প্ৰায় 20টি শিশুৰ মৃত্যু হৈছে এই মহাবিদ্যালয়খনত সমগ্ৰ বিষয়টোক লৈ অধীক্ষকে এতিয়া তদন্ত ঘোষণা কৰিছে কি ক'ব চাওক নৱনিৰ্মিত এই গৃহটোত যোৱা 1 তাৰিখ বা 7 তাৰিখৰ ভিতৰত 15টিকে শিশু মৃত্যু হৈছে বুলি মানে হস্পিটেল কৰ্তৃপক্ষই জনাইছে যদিও আজি পৰ্যন্ত 20টিৰ ওপৰতো মানে শিশু মৃত্যুমুখত পৰিছে সেই লৈ পেলাই হস্পিটেল কৰ্তৃপক্ষই যদিও মানে তদন্ত ঘোষণা কৰিছে আমি বিচাৰোঁ আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে বিচাৰোঁ যে মানে এইটো চৰকাৰীভাৱে এটি তদন্ত হওক ক্ষিপ্ৰভাৱে তদন্ত হওক আৰু আপুনি মন কৰিব যিসকল প্ৰসূতিক ৰাখিছে য'ত ৰাখিছে একদম মানে তাত আপোনাৰ কোনো সুস্বাস্থ্য মানে পৰিৱেশ নহয় য'ত মানে ইনফেকশ্যন হোৱাৰ মানে এটা সম্ভাৱনা আছে আৰু দ্বিতীয়তে আপোনাৰ যিসকল মানে কেঁচুৱা ৰাখিছে মানে বেড মানে বিচনাৰ সংখ্যা চাই বহু পৰ্যন্ত মানে শিশু তাত ৰাখিছে যথেষ্ট বেছিকৈ ৰাখিবলৈ পৰিৱেশটো দেখুৱাইছোঁ যিহেতু য'তে ত'তে দেখা গৈছে য'তে ত'তে ৰোগীৰ আত্মীয় মহিলা অভিভাৱক এনেধৰণে থকা দেখা গৈছে এয়া আমি ভিতৰৰ ভাগৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ কেমেৰা পাৰ্চন বীৰেনে দেখুৱাই আছে যিহেতু 41খন বিচনাৰ বিপৰীতে 7 তাৰিখৰ তথ্য আমি দাঙি ধৰিছোঁ যোৱা 7 তাৰিখৰ তথ্য মতে 80টি শিশুৰ জন্ম হৈছিলে এই ভৱনটোত 80টি শিশুৰ জন্ম হৈছিলে কিন্তু 41খন বিচনা আছিলে তেতিয়া সহজে অনুমান কৰিব পাৰি যে 41খন বিচনাত 80টি শিশুৰ জন্ম হ'লে কেনে অৱস্থাৰ সৃষ্টি হ'ব সহজে অনুমান কৰিব পাৰি আমি দেখুৱাইছোঁ এইসকল প্ৰসূতি এতিয়া খাদ্য দিয়াৰ সময় হৈছে প্ৰসূতি এনেধৰণে শাৰী আছে বৃহৎ সংখ্যক লোকে ইয়াত লোকৰ সমাগম হৈছে অকল যোৰহাট বুলি নহয় যোৰহাট মাজুলী তিয়ক তিতাবৰ মৰিয়নি গোলাঘাট আদি বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈকে ৰোগী আহে প্ৰসূতি আহে আৰু যাৰ বাবে তেওঁলোকক যিহেতু অধীক্ষক বা চিকিৎসালয় কৰ্তৃপক্ষই ঘূৰাই পঠিয়াব নোৱাৰে তেওঁলোকক যিহেতু ইয়াতে সন্তান প্ৰসৱ কৰিবলগীয়া হয় তাৰ বাবে যিমানখিনি ইয়াত প্ৰয়োজনীয়তা আছে বিচনাৰ যিমানখিনি ইয়াতে সা সুবিধাৰ প্ৰয়োজনীয়তা আছে সেইখিনি যথেষ্ট এতিয়া আৱশ্যকতা আহি পৰিছে কিন্তু প্ৰথম অৱস্থাত ভবা গৈছিলে যে ইয়াত ইমান সংখ্যক প্ৰসূতি ভিৰ নহ'ব কিন্তু ইয়াত চিকিৎসাৰ কোনো ধৰণৰ গাফিলতি নাই বুলি কোৱা হৈছে চিকিৎসাৰ সুবিধা সুন্দৰভাৱে উপলব্ধ হোৱাৰ কাৰণে এনেধৰণে ভিৰ হোৱা বুলি কোৱা পৰিলক্ষিত হৈছে কিন্তু আমি যিহেতু অধীক্ষকৰ ভাষ্য আমি ইতিমধ্যে লাভ কৰিছোঁ কিছু সময় পাছতে নিউজ লাইভৰ দৰ্শকসকলক অধীক্ষকে কি ক'লে এই বিষয়ে স্পষ্টকৈ আমি জনাবলৈ সক্ষম হ'ম কিন্তু এই বিষয়টোক লৈ ইয়াত থকা যিসমূহ আত্মীয় আছে যিসমূহ প্ৰসূতি আছে তেওঁলোক কিন্তু উদ্বিগ্ন যিহেতু এটাৰ পিছত এটাকৈ শিশু তেওঁলোকৰ চকুৰ সন্মুখতে মৃত্যু হোৱাৰ বাবে তেওঁলোক উদ্বিগ্ন হৈ পৰিছে একেখন বিচনাত থকা 3টি শিশুৰ ভিতৰৰ পৰা এটা বা দুটা শিশু যদি হঠাৎ মৃত্যু হয় তেন্তে নিতান্তই এইসকল লোকে ইয়াতে আশংকা কৰা বা ভয় খোৱাটো স্বাভাৱিক যাৰ বাবে এনেধৰণে আছে আপোনাৰ কোনোবা আছে নেকি মোৰ ভাগিন ছোৱালী আছে